Justice! No justice, no arrest! No justice, no arrest! Himanta Sharma Hosiyar! Himanta Biswa Sharma Hosiyar! Himanta Biswa Sharma Hosiyar! Himanta Biswa Sharma Hosiyar! ভূমিহীনক ভূমি প্রদান করিবই লাগিব ভূমিহীনক ভূমি প্রদান করিবই লাগিব আমার উপর চলা অমানবিক অত্যাচার বন্ধ হবই লাগিব আমার উপর অমানবিক অত্যাচার বন্ধ করো আমার উপর চলা অমানবিক অত্যাচার বন্ধ করো এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে We want justice! No justice, no arrest! No justice, no arrest! No justice, no arrest! Inkab Jindabad! Ansar Jindabad! Himanta Biswa Sharma Murdabad! Himanta Biswa Sharma Murdabad! Himanta Biswa Sharma go back! Himanta Biswa Sharma পদত্যাগ করো Himanta Biswa Sharma পদত্যাগ করো ইনকাম জিন্দাবাদ মই বেলেগত নাযাওঁ এখজ আগুৱাই গৈ গৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক ৭১ৰ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে আপুনি খেদিব নালাগে কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আৰামছে পাৰ কৰাই দিব বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিব বাংলাদেশী ৰক্ষক আমি নহয় বাংলাদেশী ৰক্ষক আমি নহয় অসমৰ অসমীয়া ৰাইজে ধুবুৰীৰ পৰা হাতিয়ালৈকে হয়তো আজি বুজি পোৱা নাই মই এই ধুবুৰীৰ মাটিত পৰি গৈছো 20 বছৰ পিছত ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব উত্তৰৰ ভূমিৰ সমস্যা নাই কিয় নকলে তাৰমানে আমাৰো শক্তিটো ডিভাইড কৰিব বিচাৰিছে আমি কোৱা নাই যে কোনো দেশী ভাই বাংলাদেশীৰ পক্ষ লওক কোনো বংগীয় মূলৰ মুছলমানে বাংলাদেশীৰ পক্ষ লওক বাংলাদেশীৰ পক্ষ ল'ব বাংলাদেশীৰ পক্ষ ল'ব পাৰে নিজে থাকিবলৈ ঠাই নাই নিজে থাকিবলৈ ঠাই নাই আমাৰ আমি আৰু বিদেশৰ পৰা মানুহ আনিবলৈ আমি ঠাই দিম মই সেইকাৰণে স্পষ্ট কৰিছো অসমত যদি এখন বাংলাদেশী মুক্ত অসম বিচাৰে বাংলাদেশীক যদি বাংলাদেশ পঠিয়াটো বিচাৰে একমাত্ৰ অসমৰ মুছলমানসকলে অন্তৰেৰে বিচাৰে আৰু যিসকলে আমাক সন্দেহ কৰি আমাক সন্দেহজনক বাংলাদেশী কয় তেওঁলোকে বাংলাদেশীক বৰপীৰা পাৰি দি আছে আমি বাংলাদেশী